নমস্কাৰ, মই দিছে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আগৰ সকলোৰে ভালে, সকলো কুশলে আছে, মংগলে আছে। মোৰো খবৰ ভাল বেয়াৰ মাজতে এয়া কাহৰ কৈছিলোঁ যে ডিঙি বিষ এটা হৈছিলে মোৰ। তো ডিঙি বিষটো বৰ্তমান এতিয়া অকণমান ভাল পাইছোঁ আৰু বহুত দিন ভিডিঅ' বনাবই পৰা নাই, মানে একো টপিকো নাই, তেনেকৈ ওলাই কৰিও যোৱা হোৱা নাই আৰু ঘৰতেনো কি বনাম একেখিনিকে সদায় দেখাই থাকিলেও আপোনালোকে বৰ পায়। চ' বহুত দিনৰ মূৰত আহিলোঁ আৰু আপোনালোকৰ লগত আজি কথা পাতোঁ বুলি। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাইছেনে নাই সেয়া জানিব বিচাৰিলোঁ আৰু তাৰপৰা ভাবিলোঁ বহুত দিনৰ মূৰত গাটো অকণমান যিহেতু ভাল পাইছোঁ, অকণমান ওলাই যাওঁ আৰু সেইকাৰণেও ভিডিঅ'টো বনালোঁ। ওলাই যাওঁ মানে গুৱাহাটীৰ পৰা অহাৰ পিছততো ভিডিঅ' বনোৱাই হোৱা নাই বাৰু। তাৰপিছত আজি মানে বহুত দিন ওচৰৰ দাদাবোৰে মানে পাতিলোঁ আৰু মোক ভণ্টি পাতি গৈছিলে। চ' বহুত দিন যোৱাই নাই মানে তেওঁলোকৰ ঘৰলৈ, হয়তো 3-4 বছৰমান হৈ গ'ল। তেওঁলোকে সদায় মাতি থাকে, বৌয়ে ক'ৰবাত লগ পালেও মাতে, দাদাই মাতে, চব পাহৰি গ'লা বুলি কৈ থাকে। বহুত বেছি মৰমো কৰিছিলে, মানে নিজৰ দাদাবোৰ নিচিনা আৰু মানে ইমান বেছি মৰম কৰিছিলে। ত' বহুত দিন যোৱা হোৱা নাই তেওঁলোকৰ ঘৰলৈ, মাতিয়ে থাকে। ভাবিলোঁ আজি যাওঁ, সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু। তাৰপিছতে বেছি টাইমৰ কাৰণে নাযাওঁ, অকণমান সময়ৰ কাৰণে যাম আৰু আহি যাম। তাৰপিছতে ঘৰত কিছুমান কামো আছে, সেই কামখিনি সকলোখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। খোজকাঢ়ি যাম, বেছি দূৰ নহয়, ওচৰতে। আমি খোজকাঢ়ি আহি আছোঁ, এন্ধাৰ হৈ গৈছে ফুলবা এইফালে আহি আছোঁ খোজকাঢ়ি ৰাস্তাটো। আগতেতো ৰাস্তাটো এনেকুৱা ডাঙৰ ডাঙৰ গাঁত ইমান বেয়া আছিলে, এতিয়া ভাল কৰিলে। মই আজিকালি কথা ক'ব নোৱাৰোঁ, খোজকাঢ়িলে ক্ষীণ হৈ গৈছোঁ যে, বেলেগ ক্ষীণাইছোঁ, বতাহতে পৰি যাম, সেইকাৰণে গৈ থাকোঁ আৰু। চ' আমি আহি পালোঁহি আৰু বহুতো বহিছোঁ চাহকাপ খাই ন দুইজনী আমি পূৰা আৰামতে ইয়াত বহি মাৰিয়া বহিছোঁ তুলি বহিছে একেবাৰে মাৰি লওঁ আৰু চাহকাপ আৰু মজা খাই ন, তাৰপিছত চাই থাকিব। বৌয়ে ভাত পানী বনাই আছে যিহেতু, আমাক বহিব দিলে, কথা পাতিব দিলে, অকলে কেনেকৈ বহি থাকিম, সেইকাৰণে টিভিটোকে লগাই ল'লোঁ আৰু বহুত দিনৰ মূৰত এখন অসমীয়া চিনেমা উলিয়াই ল'লোঁ নিউজ লাইফত। এয়া চিনেমাখনৰ নামটো জানেনে বাৰু? আগতে চাইছিলোঁ, সৰু থাকোঁতেই এইবোৰ চিনেমা চাইছিলোঁ, কিন্তু ডাঙৰ হৈ এতিয়া বহুত দিনৰ মূৰত চাই ভালেই লাগিলে, সেইকাৰণে চাই আছোঁ। চিনেমাখনৰ নাম কি আছিলে বাৰু কওকচোন আপোনালোকে, চাইছে যদি কোনে কোনে চাইছে? চিনেমাখন চাই বহুত ভাল লাগিলে, সেইকাৰণে চাই আছোঁ। আৰু এতিয়া আমাক দিলে ভাত খাবলৈ, আৰু ভাত ইয়াত দালি, বন্ধাকবি ভাজি, মাছ ফ্ৰাই আৰু মাছ বিলাহী জোল। এতিয়া খাবলৈ আৰম্ভ কৰি দিওঁ। আজি মাংস নাখাওঁ কাৰণে আজি মাছেৰে আমি আলহী ঘৰত খানা খালোঁ। চব ফাইনেলি খাই বৈ আহি পাই গ'লোহি, আৰু বতৰটো বহুত বেয়া কৰি আহিলে, সেইকাৰণে লৰালৰিকৈ খাই বৈ একদম লৰালৰিকৈ আহি গৈছোঁ আৰু ন। তাৰপিছতে আহি পেলাই এটা ডাঙৰ কাম আছে, মানে তাত গৈ ইমান দেখাব কৰিব নহ'লেই বাৰু, ভালো নালাগে দিয়কচোন চবতে ভিডিঅ' বনাই থাকিবলৈ। তাৰপিছত সেইকাৰণে তাত ইমান ভালকৈ নবনালোঁ, কিন্তু এতিয়া আকৌ আহি পালোঁহি। কিন্তু এটা ডাঙৰ কাম কৰিব লাগে এতিয়া, কামটো মানে এতিয়াই কিয় কৰিব লাগিব, পিছত কৰিলেও হ'ল হয়, কিন্তু পিছত কৰিব নোৱাৰোঁ। ড্ৰেছ সলোৱাই নাই, কিন্তু কামটো আৰম্ভ কৰিবই লাগিব। কি কাম জানেনে? কেক এটা অৰ্ডাৰ আছে, মানে তাৰপৰা বহুত দিনৰ মূৰত মানে ফুৰি চাকিলে বহুত দিনৰ মূৰত কেক এটা আছিলে। তো ভাবিলোঁ কাইলৈ ৰাতিপুৱা 9টামান বজাতে লাগিব, আৰু ভাবিলোঁ অকণমান টাইমটো ফ্ৰীজত থাকিব লাগিব ন, আৰু বতৰ যি কৰি আহিছে নহয়, একদম গাজি ঘূৰি ক'লা মলা হয়, লাইনটো নাথাকিবও পাৰে। তো লাইন নাথাকিলে মোৰ বহুত বেছি দিগদাৰ হৈ যাব, ক্ৰীমখিনি আইচিং কৰিবলৈ বহুত দিগদাৰ হৈ যাব, কাৰণ ইয়াততো ইনভাৰ্টাৰটো ফ্ৰিজটো ৰাখিব নোৱাৰি ন। তো সেইকাৰণে মানে এতিয়াই বনাই আগতীয়াকৈ থৈ দিওঁ বুলি ভাবিছোঁ। সেইকাৰণে মই এতিয়া কেকটো বনাওঁ আৰু বনাই ফ্ৰিজত ভৰাই থৈ দিম ৰাতিয়ে মানে। তাৰপিছত ৰাতিপুৱা তেতিয়া 9টা বজাত দিয়াত কোনো কথা নাই আৰু, কোনো আপত্তি নাই আৰু ন, কাৰণ লাইনক একেবাৰে ভৰসা কৰিব নোৱাৰি। আমাৰ ইয়াত যে অকণমান মানে বতাহ ধুমুহা অকণমান গ'ল আৰু লাইন গ'ল আৰু এনেকুৱা। তাৰপিছত আৰু ধৰক ক্ৰীম আইচ কৰিবলৈ হেৰিয়াত ইনভাৰ্টাৰত যদি আইচিং কৰোঁ নহয়, মেচিনটো বেয়া হয় আৰু সেইটো চলাব নোৱাৰি, অভেনটো চলাব নোৱাৰি। সেইকাৰণে মই ভাবিলোঁ এতিয়াই কেকটো আৰু বনাই থৈ দিয়া যাওক। সেইকাৰণে এতিয়া মই কেকটো বনাওঁ, আপোনালোকক দেখাই থাকোঁ, বহুত দিনৰ মূৰত দেখাম আৰু দেই, চাই থাকক। যিহেতু আমি তাত থাকোঁতো ইমান বতাহ মাৰিলে, গোটেই পাত সৰিছে নিমৰ। তো মই ভাবিলোঁ চোতালখন পটককৈ সাৰি লওঁ, তাৰপিছত কাম আৰম্ভ কৰিম আৰু। সেইকাৰণে পটাপট মই চোতালখন সাৰি ল'লোঁ, নহ'লে বৰষুণত পানী পৰি থাকিলে পাতখিনি সাৰিবলৈ ইমান যে দিগদাৰ। সেইকাৰণে মই পটাপট শুকান অকণমান হৈ থাকোঁতেই পটাপট পাতখিনি সাৰি চাফা কৰি লৈছোঁ।
এইখিনি সাৰি মুচি আৰু তাতে কাৰেণ্টটোও নাছিলে কাৰেণ্টটো অহাৰ লগে লগে মই কাম আৰম্ভ কৰিব পাৰিম এতিয়া সেইকাৰণে পটাপট সাৰি লওঁ তাৰপিছতে বনামগৈ চাই থাকিব সেয়া আৰম্ভ কৰিব লৈছোঁ প্ৰথমতে মই চেনিখিনি পিচি লওঁ চব একেলগে গোটাই লৈছোঁ তলতে মই মানে ওপৰত টেবুলত কৰিবলৈ অকণমান টান পাওঁ সেইকাৰণে চেনিখিনি পিচি লওঁ এতিয়া মই ডিমখিনি ফেটি ল'ম সেইকাৰণে দুইটা ডিম মই ভাঙি লৈ এনেকৈ 5 নম্বৰ চুইচটো দি পেলাই ধুনীয়াকৈ ফেটিম পূৰা ফেন উঠি যোৱাকৈ মানে পূৰা কম নিচিনা হৈ যাব দেখিছেনে পূৰা ফেন হৈ গৈছে আৰু এতিয়া মই ইয়াত এড কৰি দিম পাইনএপল এছেন্স আজি কেকটো পাইনএপলৰ হয় এইটো খোলাই নাছিলোঁ নতুন হয় সেইকাৰণে মই প্ৰথমতে তাৰ হেৰিটো খুলি ল'লোঁ আৰু এইটো পাইনএপল এছেন্স হয় এইটো মানে যেহেতু আজি কেকটো পাইনএপলৰ হয় সেইকাৰণে পাইনএপল দি বনাম তো এছেন্সখিনি দি ল'লোঁ বেছি দিব নালাগে অলপ দিলেই হৈ যায় আৰু এইখিনি এতিয়া আৰু অলপ টাইম ফেটিম আৰু এতিয়া মই এড কৰিলোঁ ৰিফাইন কাপ সৈতে 1 কাপ মানে 60 ml কাপ সৈতে 1 কাপ ৰিফাইন দিলোঁ আৰু 1 কাপ গাখীৰ থৈ দিছোঁ গাখীৰ অলপ বেছিও লাগিব পাৰে আৰু পিচি থোৱা চেনিখিনি মই অলপ অলপকৈ এনেকৈ দি ফেটি লৈছোঁ অলপ অলপকৈ দিম একেবাৰতে দি দিলে গোটেইখিনি উৰি যায় সেইকাৰণে মই এইখিনিও ধুনীয়াকৈ ফেটি ল'ম ক্ৰিমি হওঁতে ইয়াত দি দিম গাখীৰখিনি মই আৰু এতিয়া এইফালে মই অভেনটো গৰম হ'বলৈ দি যাওঁ সেইফালে মোক 10 মিনিট লাগিব সেইকাৰণে মই এইখিনি অভেনটো গৰম হ'বলৈ 10 মিনিটৰ কাৰণে লগাই থৈ যাওঁ তাৰপিছত দি পেলাই 10 মিনিট কৰি এইটো মই গৰম হ'ব দি দিলোঁ আৰু এইফালে গৰম হৈ থাকক আকৌ মই সেইখিনি মিক্স কৰি লওঁগৈ আৰু এতিয়া মই ইয়াত লিকুইডখিনিত মই শুকান হেৰিখিনি দি দিলোঁ লাহে লাহে অলপ অলপকৈ দিছোঁ এটা ছাইডে মিলাব কমকৈ দিলে উৰি নাযায় আৰু এটা ছাইডে এটা হেৰিয়াতে মিলাই এইখিনি মই অকণমান ডাঠ যেন পাইছোঁ সেইকাৰণে মই ইয়াত অলপমান গাখীৰ এড কৰি দিছোঁ আৰু এইফালে কেক পেনটোত ধুনীয়াকৈ ৰিফাইন দি চবফালে লগাই লৈছোঁ যিহেতু কেকটো আধা কেজি হয় সেইকাৰণে মই পেনটো আধা কেজিয়ে লৈছোঁ এতিয়া বাটাৰখিনি ধুনীয়াকৈ কেক পেনটোত দি দিছোঁ একদম বেছি টানো হ'ব নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে মানে একদম জোখৰ হ'ব লাগে যাতে স্পঞ্জি হয় কেকটো তেতিয়া আৰু বৰ বেছি মানে ডাঠ হ'লেও স্পঞ্জি নহয় কেকটো টান হৈ থাকে এইফালে অভেনটো গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত কেক পেনটো ভৰাই দিছোঁ কেকটো বেক হৈ পেলাই ধুনীয়াকৈ 30 মিনিটৰ কাৰণে মই ষ্টাৰ্ট কৰি দিলোঁ এইফালে কেকটো হৈ থাকক আৰু সেইফালে মই ক্ৰীমখিনি ৰেডি কৰি লওঁগৈ আইচিং কৰিবৰ কাৰণে ইয়াত মই এইটো কাপেৰে 2 কাপ লৈছোঁ ক্ৰীম আৰু ক্ৰীমখিনি অলপ আইচ হৈ আছে সেইকাৰণে মই চালোঁ নাই বেয়া হৈ যাব ক্ৰীমখিনি গোটা পাতি যাব সেইকাৰণে মই এইখিনি থৈ দিলোঁ আৰু এতিয়া এয়া অলপ গলিছে এতিয়া মই 1 নম্বৰত দি এইখিনি অলপ ফেটি ল'ম তাৰপিছত এতিয়া মই 2 নম্বৰত দিম আকৌ 2 মিনিট ফেটিম তাৰপিছত আকৌ মই 3 নম্বৰত দি পেলাই ফেটি এনেদৰে 5 নম্বৰলৈকে দি এয়া দেখিছেনে হৈ গ'ল ফেটা 5 নম্বৰত দিয়াৰ পিছতে এইখিনি উল্টা কৰি দিলেও নপৰে মানে পূৰা ক্ৰীমখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই বেক কৰিম এইটো ষ্টিকাৰ লৈ লৈছোঁ কাৰণ কেক পেনটোত আজি এনেকুৱা লাগিব ফাইনেলি মোৰ কেকটো বনি ৰেডি হৈ গ'ল যেনেকৈ কাষ্টমাৰে বিচাৰিছিলে তেনেকৈ মই কেকটো এতিয়া ৰেডি কৰি দিলোঁ হৈ গ'ল এতিয়া ফ্ৰিজত থৈ দিম মৰ্ণিং ডেলিভাৰী দি দিম আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। Good night. Sweet dreams.